হয় নমস্কাৰ ষ্টুডিঅ'ত মই আজি মই আপোনালোকক ব্ৰেক বিজ্ঞপ্তি জনাবলৈ ওলাইছোঁ যে পুথিমণি নদীটো গৰা খহনীয়াৰ ফলত ৰাইজৰ যি অসুবিধা আছে সেই অসুবিধা আমি দেখাম। আমাৰ লগত বৰ্তমান আছে এতিয়া ভেৰমুৱা ভেৰমুৱা আপোনাৰ এই তথ্য সংগ্ৰহ কৰিছে আমাক জনাব। হয় আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ যে পুথিমাৰী নদীৰ বেয়া লগা দৃশ্য আৰু ইয়াৰ মানুহবিলাকৰ অসুবিধাবোৰ। আৰু এই কেমেৰামেন মন্টু আপুনি মানে দেখাই দিয়ক ভালকৈ নদীখন, ইয়াৰ বেয়া লগা দৃশ্য। নামটো জনাব। নামটো ক'ব পাৰিম কিন্তু আপোনাক মই ইয়াত আগতে দেখা নাই। আৰু এইটো কি? এইটো আমাৰ কেমেৰা হয়, আমি নিউজৰ পৰা আহিছোঁ। দাদা আপোনাৰ নামটো জনাব। হৰেণ দাস। নদীটো যে গৰাখহনীয়া হৈছে ইয়াত আপোনাৰ কিবা অসুবিধা হৈছে নেকি জনাব। বৰ দুখ লগা ঘটনাহে। মোৰ ইয়াত বহুত স্মৃতি জড়িত হৈছিল কিন্তু নদীয়ে চব চাৰখাৰ কৰি লৈ গ'ল। কি স্মৃতি জনাব নেকি? নিশ্চয় নিশ্চয়। মানে মই ডেকা থকাৰ সময়ত কিমান আপীৰ লগত বহি মই ইয়াত চেনি খালোঁ, লিলিমে কৰিলোঁ, হয়, কিন্তু এতিয়া চব নদী চেচ কৰি লৈ গ'ল। কি কৰিম, বৰ দুখ লগা কাম। হয় আপোনালোকে চাব পাৰে যে এওঁৰ স্মৃতিবোৰ বহুত দুখ লগা ঘটনা। মানে গৰাখহনীয়াৰ বাবে এওঁৰ স্মৃতিবোৰ গোটেই উটুৱাই লৈ গ'ল। আমি এতিয়া বেলেগ এজনক সুধিম। খুৰা আহিবচোন আপুনি এইফালে অলপ। খুৰা আপোনাৰ নামটো জনাব। মোৰ নাম সুনীল ৰাভা। আপুনি এইটো কি নিউজৰ পৰা আহিছে? হয় খুৰা, আমাৰ এইটো গেলে নিউজ হয়। হয় খুৰা জনাব, এই নদীটো গৰাখহনীয়াৰ ফলত আপোনাৰ কিবা অসুবিধা হৈছে নেকি? নকপি আৰু কিমান অসুবিধা হৈছে আৰু। হয় জনাব খুৰা। সেই টাৱাৰটো দেখিছেনে? সেই টাৱাৰটোত আমি সৰু পৰাই কিমান হাঁহিছিলোঁ। হয় হয় মন্টুদা, আপুনি খুৰাৰ আমাৰ টাৱাৰটো দেখাই দিব, আমাৰ লেট্ৰিন কৰা টাৱাৰটো। এইটো খুৰাৰ দেখাই দিয়ক ভালদৰে আপোনালোকে। হয় খুৰা, আপোনাৰ কিবা আৰু মন্তব্য আছে নেকি? কিবা জনাব নেকি চৰকাৰক? আৰু ইমান ওচৰত আনিব লাগে নে? এই কৰোণাৰ চিজন ক'ব লাগে নে? আগতে আমি ইয়াত ইমান ওচৰত শুনি থাকিছিলোঁ, এতিয়া খাব কাৰণে জাগাই নাই। হয় নেলমা দা, আপুনি কওক। মই চব শুনি আছোঁ আৰু নদীটোৰ তথ্য আপোনালোকক জনাই আছোঁ অলপ পিছত। আৰু আপোনালোকে মানে আমাৰ মন্টুদা কেমেৰাটো নদীত দেখাই দিয়ক চব গৰাখহনীয়াবিলাক। আপোনাৰ চৰকাৰৰ কিবা অভিযোগ আছে নেকি ক'বলৈ? মোৰ চৰকাৰৰ বহুত অভিযোগ আছে। আমাক এই নদীটো নালাগে, নদীটো বহুত মাটি চাটি ধ্বংস কৰি পেলালা। মোৰ বহুত মাটি গুচি গৈছে, এই নদীটো আমাক বন্ধ কৰি দিব লাগে। মানে মই বুজি পোৱা নাই, আপুনি কি জনাব বিচাৰিছে? পুতি দিব লাগে এই নদীটো চব। আমাক এই নদী নালাগে। আপোনাৰ নদী নালাগে? নালাগে মোক নদী। দাদা এইটোতো অসম্ভৱ কথা। কেনেকৈ সম্ভৱ? মই পুতপে লাগব, আগবই পুতপে লাগব। চৰকাৰ যিহেতু চবৰে এইটো পুতপে লাগব নদী। চৰকাৰলৈ অনুৰোধ পঠাম এই নদীটো পোতাৰ কাৰণে। পুৰা আপোনাৰ কিবা চৰকাৰলৈ অনুৰোধ আছে নেকি? হয়, মোৰ এটাই অনুৰোধ। হয় জনাব। যে এই নদীটো মাজেৰে এটা বান্ধি দিব লাগে, হয়, যাতে মই সেইটো পাৰে যাই কিনে হাঁহিব পাৰোঁ আৰু মাজত মই মাছ ধৰিব পাৰোঁ। হয় হয়, মানে এই নদীটোৰ সমস্যাক লৈ কিনি বিভিন্ন মানুহৰ বিভিন্ন মত। মানে এই মন্তব্য বিভিন্ন মানুহখিনিৰ মন্তব্যটো লৈ চৰকাৰে যাতে সঠিক সিদ্ধান্তটো লয়, যে মন্তব্য মানুহৰ আশা যাতে পূৰণ কৰে। হয় নেলমা দা, আপুনি শুনি আছে আমাৰ নদীটোৰ বিষয়ে দাদা খুৰাহঁতৰ কথা। এইটো মানে দাদা এজনৰ অভিযোগ এইটোৱে যে চৰকাৰে মানে নদীটো পুতি দিব লাগে। এইটোতো অসম্ভৱ কথা। তথাপিও মই চৰকাৰলৈ অভিযোগ পঠাম, এই নদীটো আমাক নালাগে, মানে পুতি দিব লাগে। এয়াই, ধন্যবাদ।